নমস্কাৰ ৱেলকাম টু খাদ্য সম্ভাৰ। একেদিন বতৰটো খুবেই ডাৱৰীয়া নহয় জানো, আৰু ডাৱৰীয়া বতৰত কিবা এটা স্পেচিয়েল খাবলৈ খুবেই মন যায়। সেইকাৰণে আজি দালমাখনি আৰু নান বনাবলৈ লৈছোঁ মাত্ৰ 40 মিনিটৰ ভিতৰতে। মোৰ হাজবেণ্ডৰো দালমাখনি আৰু নান খুবেই প্ৰিয়, সেইকাৰণেই বনাবলৈ লৈছোঁ। এতিয়া দালমাখনিৰ কাৰণে আগতেই মই সমপৰিমাণৰ ৰাজমাহ, গোটা মাহ আৰু 2 চামুচমান মিক্স দাইল তিয়াই থৈছিলোঁ। সেইখিনি ভালদৰে ধুই সিজিবলৈ দিলোঁ আৰু সেইখিনি সিজি থকা সময়কণতে মই নানৰ বাবে আটা মাৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। নানৰ আটাটোত মই 2 কাপমান আশীৰ্বাদ আটা, তাত 3 চামুচ গোটা দৈ, এচিকুট বেকিং পাউডাৰ বা আপোনালোকে বেকিং সোডা ইউজ কৰিব পাৰে আৰু নিমখ দি ভালদৰে আটাটো মঠি মই তাত ঢাকন দি ৰেষ্ট হ'বৰ কাৰণে দিলোঁ। এতিয়া এখন পেনত এটা শুকান জলকীয়া ভালদৰে ফ্ৰাই কৰি ল'লোঁ। ভালদৰে ফ্ৰাই কৰিলোঁ এইকাৰণে যাতে এটা স্মোকি ফ্লেভাৰ আহে আৰু টেষ্ট এটা আহে। তাত এতিয়া জিৰা গুড়ি, পিঁয়াজ, বিলাহী এনেকৈ দি তাত মিক্স মছলা অকণমান দিলোঁ। মিক্স মছলাখিনিত আছিলে আপোনাৰ শুকান জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু জিৰা গুড়ি। এতিয়া সেইখিনি ভালদৰে ভজা হোৱাৰ পিছত মই তাত সিজি থকা দাইলকণ দি চামুচ টমেটো কেটচআপ, কেঁচামুচমান ক্ৰীম, তাৰপিছত গৰম মছলা অকণমান, কচুৰি মেথি আৰু এচামুচ বাটাৰ দি ভালদৰে উতলিব দিলোঁ আৰু তাত ৰোষ্ট হৈ থকা কেইটামান মাখন ঢালি দিলোঁ। এনেকৈ মোৰ দালমাখনিখিনি হৈ গ'ল। এতিয়া নানৰ কাৰণে আটাৰ কেইটামান লাডু বনাম। নৰ্মেলি নানবোৰ বেছি পাতল নহয়, অকণমান মোটা ধৰণৰে হয়, সেইকাৰণে আটাৰ লাডুটো অকণমান ডাঙৰকৈ বনাইছোঁ। নানখনৰ ৰুটিটো বৰ বেছি গোল নহ'লেও হয়, সেইকাৰণে যিকোনো এটা চেপতে বেলি লৈছোঁ। এতিয়া তাত অকণমান ক'লা জিৰা আৰু অকণমান কচুৰি মেথি দি লৈছোঁ। যিহেতু মোৰ হাতত কেঁচা ধনিয়া নাছিলে, কেঁচা ধনিয়া থাকিলে আপোনালোকে তাত দিব পাৰে। অকণমান ভালদৰে এবাৰ বেলি লৈ তাৰ পিছফালে পানী দি ধুনীয়াকৈ ধুই থোৱা কেৰাহীটোৰ পিছফালে সেকিবলৈ লৈছোঁ। সেকি হোৱাৰ পিছত জুইত অকণমান পুৰিবলৈ দিছোঁ। তাত অকণমান বাটাৰ দিলোঁ যাতে লুকটো গ্লচি আহে আৰু টেষ্টটো এনহেঞ্চ হয়। এনেকৈ মোৰ দালমাখনি আৰু নান ৰেডি হৈ গ'ল। নাও ছাৰ্ভ কৰিম। আপোনালোকেও ট্ৰাই কৰি চাব আৰু কমেণ্ট বক্সত জনাব কেনে হয়। বাই।